Hello everyone, welcome back to Good Guides. Good Guides or নতুন ভিডিওটোলৈ আপোনাক আকৌ বেছ স্বাগতম জনাইছোঁ। গাইজ, আজি আমি আলোচনা কৰিবলগীয়া আছোঁ আছাম ষ্টেটিক জিকেৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। যিসমূহ প্ৰশ্ন উত্তৰ ADR ৰ কাৰণে আছাম পুলিচ বা অন্যান্য যিবোৰ কম্পিটিটিভ এক্সাম আছে প্ৰত্যেকটো এক্সামৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। আৰু এইটো আছাম ষ্টেটিক জিকেৰ প্ৰথমটো পাৰ্ট। এই পাৰ্টত আমি যিসমূহ কুৱেশ্যন আনচাৰ আলোচনা কৰিম প্ৰত্যেকটো কুৱেশ্যন আনচাৰ আছামিজ আৰু ইংলিছ দুয়োটা মিডিয়ামৰ কাৰণে। গতিকে পলম নকৰাকৈ বলক আমি মেইন টপিকটোলৈ আগবাঢ়োঁ। আপোনালোকে স্ক্ৰীনত প্ৰথমটো কুৱেশ্যন দেখিছে, হোৱাট ইজ দ্য লাৰ্জেষ্ট ৰেলৱে ষ্টেচন ইন আছাম? যে অসমৰ বৃহত্তম ৰেল ষ্টেচন কোনটো? ইয়াৰ উত্তৰটো হৈছে গুৱাহাটী ৰেল ষ্টেচন। কুৱেশ্যন নম্বৰ 2, হোৱাট ইজ দ্য লাৰ্জেষ্ট এয়াৰপৰ্ট ইন আছাম? অসমৰ বৃহত্তম বিমানবন্দৰ কোনটো? ইয়াৰ আনচাৰ হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ গুৱাহাটী। কুৱেশ্যন নম্বৰ 3, হোৱাট ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন আছাম? অসমৰ আটাইতকৈ বা বৃহত্তম নদীদ্বীপ কোনটো? ইয়াৰ উত্তৰ হ'ব মাজুলী, যাৰ মাটিকালি 880 বৰ্গ কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 4, হুইচ ইজ দ্য লাৰ্জেষ্ট জু ইন আছাম? অসমৰ সৰ্ববৃহত্তম চিৰিয়াখানা কোনখন? ইয়াৰ উত্তৰ হ'ব আছাম ষ্টেট জু, অসম ৰাজ্যিক চিৰিয়াখানা গুৱাহাটী। কুৱেশ্যন নম্বৰ 5, হুইচ ইজ দ্য লংগেষ্ট ব্ৰিজ ইন আছাম? অসমৰ আটাইতকৈ ডাঙৰ বা দীৰ্ঘতম দলং কোনখন? ইয়াৰ এনচাৰ হ'ব ডক্টৰ ভূপেন হাজৰিকা সেতু, যাক আমি ধলা শদিয়া দলং নামেৰেও জানো। ইয়াৰ দৈৰ্ঘ্য হৈছে 9.15 কিলোমিটাৰ, অৰ্থাৎ 5.69 মাইল, আৰু এইখন ভাৰতৰো এখন দীৰ্ঘতম দলং। কুৱেশ্যন নম্বৰ 6, হুইচ ইজ দ্য লাৰ্জেষ্ট ৰেল কাম ৰোড ব্ৰিজ ইন আছাম? যে কোনখন ৰেল কাম ৰোড ব্ৰিজ অসমৰ, য'ত ৰেলো চলে গাড়ীও চলে আৰু আটাইতকৈ ডাঙৰ, সেইখন হৈছে বগীবিল দলং। কুৱেশ্যন নম্বৰ 7, হুইচ ইজ দ্য লংগেষ্ট ৰ'পৱে অভাৰ এ ৰিভাৰ ইন আছাম? অসমৰ নদীৰ ওপৰত থকা দীৰ্ঘতম ৰ'পৱে বা ৰজ্জুপথ কোনখন? ইয়াৰ এনচাৰ হ'ব ব্ৰহ্মপুত্ৰৰ ওপৰত উত্তৰ গুৱাহাটী সংযোগী ৰ'পৱে, দ্য গুৱাহাটী নৰ্থ গুৱাহাটী ৰ'পৱে অভাৰ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ, যাৰ দৈৰ্ঘ্য 1.82 কিলোমিটাৰ বা 1820 মিটাৰ। ই ভাৰতৰ ভিতৰত নদীৰ ওপৰত থকা দীৰ্ঘতম ৰূপৱে। কুৱেশ্যন নম্বৰ 8, হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন আছাম? অসমৰ আটাইতকৈ দীৰ্ঘতম নদী কোনখন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ব্ৰহ্মপুত্ৰ, দ্য মাইটি ব্ৰহ্মপুত্ৰ। ইয়াৰ দৈৰ্ঘ্য 2880 কিলোমিটাৰ, ভাৰতত 916 কিলোমিটাৰ। হুইচ ইজ দ্য অল্ডেষ্ট ৰিফাইনেৰী ইন আছাম? অসমৰ প্ৰাচীনতম শোধনাগাৰ কোনটো? তেল শোধনাগাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডিগবৈ ৰিফাইনেৰী, অৰ্থাৎ ডিগবৈ শোধনাগাৰ, যিটো 1901 চনত স্থাপন কৰা হৈছিলে। ই ভাৰতৰো এখন প্ৰাচীনতম শোধনাগাৰ। কুৱেশ্যন নম্বৰ 10, হুইচ ইজ দ্য টলেষ্ট টেম্পল ইন আছাম? অসমৰ আটাইতকৈ ওখ মন্দিৰ কোনটো? ইয়াৰ শুদ্ধ উত্তৰ হ'ব শিৱদৌল, যিটো শিৱসাগৰত অৱস্থিত, আৰু ইয়াৰ উচ্চতা 104 ফুট। কুৱেশ্যন নম্বৰ 11, হুইচ ইজ দ্য স্মলেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম? অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনখন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ওৰাং নেশ্যনেল পাৰ্ক, যিটো দৰং আৰু শোণিতপুৰৰ মাজত অৱস্থিত। মাটিকালি মাত্ৰ 78.81 স্কুৱেৰ কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 12, হুইচ ইজ দ্য লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম? অসমৰ আটাইতকৈ ডাঙৰ নেশ্যনেল পাৰ্ক বা ৰাষ্ট্ৰীয় উদ্যান কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মানাস নেশ্যনেল পাৰ্ক, যিটোৰ মাটিকালি 500 বৰ্গ কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 13, হুইচ ইজ দ্য স্মলেষ্ট ৱাইল্ড লাইফ চেঞ্চুৰী ইন আছাম? অসমৰ ক্ষুদ্ৰতম অভয়াৰণ্য কোনখন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী, অৰ্থাৎ গৰমপানী অভয়াৰণ্য, যিটো কাৰ্বি আংলং জিলাত আছে। ইয়াৰ মাটিকালি 6.5 বৰ্গ কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 15 আৰু লাষ্ট কুৱেশ্যন এইটো, হুইচ ইজ দ্য স্মলেষ্ট ৰিভাৰ আইলেণ্ড ইন আছাম? অসমৰ আটাইতকৈ সৰু নদীদ্বীপ কোনখন? ইয়াৰ উত্তৰ হ'ব উমানন্দ, যাৰ মুঠ মাটিকালি হৈছে 13 বিঘা 3 কঠা। ই পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ। ধন্যবাদ।